নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা ছাডেন প্লেন হৈ গৈছে। আজি আমি গোটেইবোৰ ওলাবলৈ লৈছোঁ চুকাফা পিলে। চাওঁ কি হয়গৈ, আপোনালোকে ৰাস্তা দেখাই থাকিম। তালৈকে ব'লক, গৈ থাকোঁ আমি। আৰু বৰ্তমান গাইছ আমি চুকাফা ওচৰলৈ পাই গ'লে আপোনালোকে দেখিবলৈ পাইছে এখন চুকাফা গেট। আৰু এইখিনি আমাৰখিনি লৈ পেলাই চাহ তাহ কিবা কিবি খাই লৈছে। আৰু গাইছ প্লেনলৈ এইখিনি অলপ চেঞ্জ হ'ল কি আমি চুকাফা নাযাওঁ, এতিয়া প্ৰথমতে আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰলৈ যাম। তাতে অকণমান ৰৈ পেলাই আমি ঘূৰিম। আৰু গাইছ এটা বঢ়িয়া জেগালৈ আপোনালোকক লৈ আহিছোঁ। চাই থাকিব আমাৰ যিখন যোৰহাট এয়াৰপৰ্ট ৰৈ তাৰ পিছফালে বাগানখনলৈ যাওঁ। চাই থাকিব কেনেকুৱা হ'ব গাইছ। যিটো ৰাস্তাটো আছে এইটো ৰাস্তা আহি পেলাই আপোনালোকে তিনিআলিতে পাব। এইফালে যাব নালাগে, চিধাও যাব নালাগে, আপোনালোকে বাওঁফালে লৈ ল'ব লাগিব। এয়াৰপৰ্টৰ ৰাস্তাটো পাই যাম। আপোনালোকক বহুত জলদি দেখাই আছোঁ কোনটো ৰাস্তা আমি যাব লাগে। আমি যিটো জেগা পাই গ'লো ন, সেই জেগাটো বিচাৰোঁতে আমাৰ আপোনালোকে নিজে বিচাৰিব লাগিব। বাগানৰ মাজে মাজে আৰু ভিউটো চাওক। এতিয়া অলপ সময় পিছতে প্লেন আহিব বুলি আমাক মানুহজনে কৈ থৈ গ'ল। দুজনে তাকে চাওঁ, যদি প্লেন পাওঁ কিছুমান আমি ভাল ভিডিঅ' কেপচাৰ কৰিম আৰু দেখুৱাই দেখোঁ।
আৰু বন্ধুসকল আমি প্লেনখন দেখিলোঁ, কিন্তু আমাৰ যিটো চেক পষ্টৰ পৰা আছিল বেকৰ ফালে আপোনালোকে দেখিবলৈ পাইছে, মই দেখাই নিদিওঁ, কেমেৰাটো পাবলৈ মানা কৰিলে। সেইকাৰণে তেওঁ পুলিচজনে ক'লে, মানে আৰ্মিজনে ক'লে আৰু এনেকুৱা সৰু সুৰা ব্লগ মই আনি থাকিম। তেতিয়ালৈকে গাইজ বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ।